बे समाव मोनसे गोनां खौरांखौ मिथिहोनो सिगांदों बिटिआरनि गाहाय खुंगिरि प्रम'द बर'नि दैदेननायाव बिश्वनाथ जिल्ला खुंगिरिनि कनफारेन्स हलाव हानि जेंनाखौ लानानै सावरायदों। बिश्वनाथ जिल्लानि साथाम एमएलए सनितपुर आरो बिश्वनाथनि सानै जिल्ला बेंगिरि सनितपुर आरो बिश्वनाथ जिल्लानि एबसुनि दैदेनगिरिफोर, मावख'गिरि, गहपुर जिल्ला ट्राइबेल संघनि दैदेनगिरि आरो माखासे रायजो राजाफ्राबो दिनै गोनां सावरायनाय समाव बाहागो लायो। मख'नो गोनांदि सनितपुर आरो बिश्वनाथ जिल्लाखौ बिटिआरनि सिङाव सोसननो नाजाबाय थानाय समावनो दिनै हरखाब हानि जेंनाखौ लानानै मोननै जिल्लानि दैदेनगिरि, थान्दै आरो मावख'गिरिफोरजों गोनांथारै सावरायदों बिटिआरनि गाहाय खुंगिरि प्रम'द बर'आ। शोणितपुर और विश्वनाथ आगत शोणितपुर डिस्ट्रिक्ट आছিলে এতিয়া शोणितपुर और विश्वनाथ दुटा जिला हल। विश्वनाथ डिस्ट्रिक्टर विभिन्न अंचल आमार फरेस्ट डिवेलर्सসকল আছে তাত বড়ো, কাৰ্বি, মিচিং, आदिवासी विभिन्न जनगोष्ठीर लोक এই ফৰেষ্ট অঞ্চলত বহুত বছৰৰ পৰা বসবাস কৰি আছে, দশকৰ পৰা দশক ধৰি। আৰু যেতিয়া ফৰেষ্ট ৰাইট এক্ট আহিল 2009 এই ফৰেষ্ট ৰাইট এক্টৰ দ্বাৰা তাত বসবাস কৰা এই জনগোষ্ঠীবোৰে ভূমিৰ অধিকাৰ পোৱাৰ কাৰণে আইনত তেখেতসকলক ব্যৱস্থাটো ৰখা হৈছে। কিন্তু বিভিন্ন কাৰণত 2009 চনত যদিও আইনটো হৈ গৈছে, আজিলৈকে এই আইনটো সেই অঞ্চলবিলাকত যেনেকৈ ইমপ্লিমেণ্ট হ'ব লাগে তেনেকুৱা হোৱা নাছিলে, যাৰ কাৰণে এই অঞ্চলত বসবাস কৰা আমাৰ যিবিলাক পপুলেশ্যন আছে, যিটো জনসাধাৰণ আছে, সেইসকলে বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। যেহেতু ভূমিৰ তেখেতসকলৰ নামত ভূমি নাই, সেইকাৰণে তেখেতসকলে গভৰ্ণমেণ্টৰ যিবিলাক ডেভেলপমেণ্ট ইয়াৰ পৰা ডিপ্ৰাইভ হৈ আছে। বিভিন্ন চাৰ্টিফিকেট PRCবিলাক সময়মতে নাপায়, সেইকাৰণে চাকৰি বাকৰিতো সমস্যা হৈছে। এই আটাইবোৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত খুব ক্ষিপ্ৰতাৰে এইবিলাক কাম হৈ আছে। যোৱা মাহত শোণিতপুৰ ডিষ্ট্ৰিক্টত প্ৰায় 1300 ক্লাইমেটছবিলাকত লেণ্ড পজিশ্যন চাৰ্টিফিকেট দিয়া হৈছে। আৰু গহপুৰতো তেনেকুৱা যিখিনি পপুলেশ্যন আছে, যিখিনি খিলঞ্জীয়া মানুহ, যিসকলে বিভিন্ন কাৰণত সেই ফৰেষ্ট অঞ্চলত বহুত বছৰ আগত বসবাস কৰিব লগা হৈছে, এই পপুলেশ্যনক মানে অধিকাৰ দিয়াৰ কাৰণে প্ৰক্ৰিয়া এটা চলি আছে। প্ৰক্ৰিয়াটো খুব শ্ল' হোৱাৰ কাৰণে আজি আমাৰ 3জনকৈ সন্মানীয় বিধায়ক আৰু ময়ো নিজে আহি পেলাই আমাৰ দুটা ডিষ্ট্ৰিক্টৰ 2জনকৈ DC আৰু হোল ষ্টাফ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট একেলগে বহি কথা পতা হৈছে। আৰু তাত যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায়, ইয়াৰ গোটেই মানে যি পথ এইটো মানে ঠিক কৰা হৈছে, ৰাস্তাটো খোলা হৈছে। সমস্যাটো সমাধান কেনেকৈ কৰিব পাৰে এই গোটেই বস্তুটো আজি আলোচনা কৰা হৈছে আৰু আমি আশা কৰিছোঁ কম দিনৰ ভিতৰতে এই সমস্যাটো সমাধান কৰিব পৰা যাব। যোৱাকালি ইয়াৰ কোনো কাৰণত অশান্তি হ'ব নোৱাৰে। অসমৰ কোনো অঞ্চল এতিয়া আৰু অশান্ত হ'ব নোৱাৰে। কোনোবা এজন দুজন ল'ৰা বন্দুক লৈ পেলাই যদি ভাবুকি দি গোটেই ৰাজ্যখনত যদি অশান্ত কৰিব বিচাৰে, এইটোতো কোনো কাৰণত হ'ব দিব নোৱাৰে। কাৰণ অসমখন ইমান আগবাঢ়ি গৈছে, ইমান কাম হৈছে এতিয়া অসমত, আৰু প্ৰত্যেকটো জনগোষ্ঠীক নিজৰ নিজৰ ভাষা, সংস্কৃতি, নিজৰ পৰিচয়, অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে যেনেকৈ পৰিৱেশ এটা গঢ়ি তোলা হৈছে, এই সময়ত কোনোবা দুজনমান ল'ৰাই যদি বন্দুক লৈ কয় যে অসমখন অশান্তি কৰা হ'ব, আৰু তাত যদি কোনোবা এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভে, ভাৰতবৰ্ষৰ এজন সাংসদে যিয়ে নেকি দায়িত্ব আছে কি তাতে শান্তি প্ৰতিষ্ঠা কৰিব লাগে, নাগৰিকসকলক নিৰাপত্তা দিব লাগে, সেইটো নকৰি পেলাই পুনৰ যদি তেখেতেহে যদি উল্টাকৈ কথা কয়, ইয়াতে আৰু আনফৰ্চুনেট একো নাই। তাৰমানে তেখেতে এই হিংসাটো হোৱাটো বিচাৰে নেকি? তেখেতৰোতো দায়িত্ব আছে। বড়োলেণ্ড অঞ্চলত তেখেতে দুবাৰকৈ MP হ'ল। দুবাৰকৈ MP হোৱাৰ লগে লগে সেই অঞ্চলত কেনেকৈ অশান্তি হ'ব, কোনে বন্দুক ল'ব, এইটো কেনেকৈ সান্তনা কৰিব, কেনেকৈ এইটো পিচটো প্ৰিভেইল কৰিব, ইয়াৰ কাৰণে তেখেতৰো দায়িত্ব আছে। গতিকে কোনোবা গভৰ্ণমেণ্টক আঙুলি উঠোৱাতকৈ তেখেতেওতো এজন সাংসদ হয়। গতিকে সাংসদ এজনে এটা ৰেছপনচিবিলিটি ল'ব লাগে। আমাৰ অসমৰ চাৰিসীমাৰ ভিতৰত যাতে যোৱা 30-40টা বছৰত যিখিনি অশান্তি হ'ল, পুনৰ আমি অশান্তি নিবিচাৰোঁ। এতিয়া বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত ইমান কাম কৰি আছে। পেডি প্ৰকিউৰমেণ্টৰ কাম আৰম্ভ হৈছে, আগত হোৱা নাছিলে। মডেল স্কুল আৰম্ভ হৈছে, মডেল কলেজ আৰম্ভ হৈছে, অৰুণোদয় আৰম্ভ হৈছে, বিভিন্ন কাম কাজ অসমত হৈ আছে। এনেকুৱা সময়ত তেনেকুৱা অশান্তিময় পৰিৱেশ কোনো কাৰণতে নিবিচাৰোঁ। কাৰণ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়িব বিচাৰিছে, আৰু সেইটো যাত্ৰাত আমি সকলো সমভাগী হ'ব বিচাৰোঁ। আমি এগেইন পুলিচ মিলিটাৰীৰ পিছে দৌৰিব নিবিচাৰোঁ। আমাৰ মা ভনীসকলৰ পুনৰ মানে কান্দনটো আমি শুনিবলৈ নিবিচাৰোঁ।
পৃথক বড়োলেণ্ডৰ ক্ষেত্ৰত যি এটা চৰ্চা হৈ আছে ইফালে কমতাপুৰ ৰাজ্যৰো এক প্ৰস্তাৱিত এখন মেপ ইতিমধ্যে ওলাইছে গতিকে বিশ্বনাথ আৰু শোণিতপুৰ বা উত্তৰ অসমৰ বহু প্ৰান্তত সোমাব বুলি ইতিমধ্যে বহুত ধাৰণা হৈ আছে বা বহুতে কৈ আছে কি ক'ব এইবিলাক এনেকুৱা মিডিয়াত কৈ সমাধান হোৱা কথা নহয় এইবিলাক সাংবিধানিক কথা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ অনুভূতিৰ কথা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ পৰিচয় অস্তিত্বৰ কথা এই সকলো কথাবিলাক ইয়াত মানে সাঙুৰ খাই আছে আৰু ভাৰতৰ সংবিধানে কোনটো জনগোষ্ঠী কোনটো অঞ্চলক কি ব্যৱস্থা দিব সংবিধানত পুৰা লিখা আছে তো গতিকে এই কথাবিলাক আমি তাৎক্ষণিকভাৱে এনেকৈ উত্তৰ দি পেলাই এনেকৈ আলোচনা কৰি পেলাই মানে হাৱাটো গৰম কৰিব পাৰে পৰিৱেশটো নষ্ট কৰিব পাৰে ইয়াতকৈ আৰু বেলেগ বেছি একো নহয় তো এইকাৰণে আজি ইমান সুন্দৰ পৰিৱেশ শিক্ষা দীক্ষা সেইকাৰণে আজি ইমান সুন্দৰ পৰিৱেশ শিক্ষা দীক্ষা সকলৰ পৰা আগবাঢ়ি গৈছে মানুহে তেনেকুৱা লাইনত অলপ যাবলৈ দিয়ক এই প্ৰশ্নবিলাক আপোনালোকে চাই ল'ব প্ৰশ্নটো আপোনালোকে কৰিব পাৰে আমাক যেতিয়া পায় সমূহত বিধায়ক বুলি মন্ত্ৰী বুলি MLA বুলি সব কথাবিলাক আপোনালোকে সুধি থাকিলে আমিওতো এনচাৰ দিব লাগিব কিন্তু সব এনচাৰটো সঠিক সময় নহ'লে আৰু ভাল প্লেটফৰ্ম নহ'লে এইবিলাক মানে নেগেটিভ এটা কথা ওলায় আৰু যিটো নেকি স্বাভাৱিক পৰিৱেশটো নষ্ট কৰে গতিকে এনেকুৱা প্ৰশ্নবিলাকতকৈ বহুত প্ৰশ্ন আছে আপোনালোকে সোধক আমাৰ প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়া আছে কি সমষ্টিত কাম কৰিছে অঞ্চলৰ কাৰণে কি কৰিছে নতুন বছৰ আহিছে বহুত কথা পাতক আপোনালোকে মই আপোনালোকক অনুৰোধ কৰিছোঁ गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां अदालगुरिनि रेवथा सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एग्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एग्जिबिशन बे एग्जिबिशनावनो आबादारि हेन्डलुम टेक्सटाइल फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एग्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन